নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মাঘ বিহু সমাগত, তো বিহু বুলি জহা চাউলৰ পায়স কেনেদৰে বনাব পাৰি সহজ উপায়েৰে, তো আজি মই ৰেচিপিটো আপোনালোকৰ বাবে লৈ আহিছোঁ। মায়ে বনাইছে, তো বলক আমি চাওঁ মায়েনো কেনেদৰে জহা চাউলৰ পায়স বনাইছে। তো প্ৰথমতে এয়া 1.5 লিটাৰমান গাখীৰ গৰম হ'বলৈ দিছে আৰু এইফালে মোটামুটি 1.5 ঘণ্টামান জহা চাউল অলপ তিয়াই থৈছিল আৰু এতিয়া এইখিনি ভালদৰে মায়ে ধুই লৈছে আৰু গাখীৰখিনি গৰম হৈ আছে আৰু সেই গৰম গাখীৰত জহা চাউলখিনি দি দিছে। চাউলখিনি বেছি সময় তিয়াই ৰাখিলে সিজিবলৈ সুবিধা হয় আৰু পায়সটো সোনকালে ৰেডি হয়। চাউলখিনি দিয়াৰ পিছত মায়ে এইখিনি ভালদৰে হেতাৰে লৰাই দিছে যাতে তলৰ ফালে লাগি নধৰে। এতিয়া ধুনীয়াকৈ উতল আহি গৈছে আৰু চাউলখিনি সিজিবলৈ আৰম্ভ কৰিছে। গাখীৰৰ সৰখিনি পুৰা ওপৰত আহি গৈছে আৰু গাখীৰখিনিও কমি আহিছে, লগতে চাউলখিনিও সিজি আছে। মায়ে ভালদৰে লৰাই এতিয়া এইখিনি এনেদৰে লৰাই আছে। এইবাৰ মায়ে ইয়াতে দিছে তেজপাত দুখিলা ফালি পিনে দি দিছে। যোনে তেজপাত নাখায় তেখেতসকলে এভইড কৰিলে হ'ল আৰু জুইটো একেবাৰে কমাই থৈ দিছে। নেক্সট ইয়াতে এইখিনি দিয়াৰ পিছত মায়ে দিছে ইলাচিখিনি ভাঙি দিছে যাতে ইয়াৰ স্মেলটো ভালদৰে ওলায় আৰু এইখিনি আৰু ভালদৰে লৰাই দিছে। চাউলখিনি অলমোষ্ট সিজিবলৈ ধৰিছে আৰু এতিয়া ইয়াতে মায়ে দিব অলপমান ড্ৰাই ফ্ৰুটছ, কিচমিচ আৰু কাজু। এইখিনিও ইয়াতে দি দিছে আৰু ভালদৰে এইখিনি আৰু এবাৰ লৰাই দিছে। চেনি বৰ্তমানলৈকে দিয়া নাই। মায়ে কৈছে চেনি দিলে হেনো জহা চাউলখিনি সিজিবলৈ ৰখি যায়, গতিকে গোটেই জহা চাউলখিনি ভালদৰে সিজাৰ পিছত চেনি দিব। এতিয়া ইয়াতে শেষত মায়ে চেনি দিছে সোৱাদ অনুযায়ী আৰু এইখিনি ভালদৰে লৰাই দিছে। গতিকে আপোনালোকেও চেনিটো প্ৰথমতে দি নিদিব। আমাৰ পায়স, জহা চাউলৰ পায়স, খুব কম সময়তে আৰু চিম্পলকৈ বনোৱা এই পায়স ৰেডি হৈ গ'ল। মই অৱশ্যে বনোৱা নাই, গতিকে বিহু বুলি আপোনালোকেও এনেদৰে বনাওক আৰু অতিথি আহিলে ছাৰ্ভ কৰক আৰু আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।